Hello friends, welcome back to my YouTube channel. একদম গৰমত মানে আমি ভিডিঅ' দিব পৰা নাই। আজি 3-4 দিন হৈ গ'ল গৰমত ভিডিঅ' বনাবলৈ মন নোযোৱা হৈছে মানে ইমানে গৰম মানে লাগিছে। আপোনালোকৰ গৰম লাগিছেনে তো সেইটো মই গম নাপাওঁ, কিন্তু আমাৰ এফালেতো বহুত ৰ'দ দিছে আৰু বহুত গৰম। এই ৰবি এতিয়া স্কুলৰ পৰা আহি পিন্ধিব পৰা নাই মানে, এতিয়া পেণ্ট পিন্ধি আছে অকল খালী বডি। মই এইফালে খালী বডিয়ে আছোঁ। সেইকাৰণে চৰ্বত খাই আছে ৰবিয়ে, দেখাই দিয়া, হাই কৈ দিয়া। এয়া ৰবি চৰ্বত খাই আছে। দুইটা বিচনাত পৰি আছোঁ মানে, একদম ওপৰৰ ফালে ফেন চলাই লৈছোঁ, তলফালে একদম টেবুল ফেন, ওপৰত চিলিং ফেন। আমাৰ আকৌ এচি চেচি নাই, সেইকাৰণে আমি ফেনে ইউজ কৰি আছোঁ আৰু। ভাল যে কাৰেণ্টটো আছে মানে, আৰু কিন্তু বৰষুণ এজাক মানে আমাৰ বহুত প্ৰয়োজন আছিল, দৰকাৰ আছিল। কাৰণ পুখুৰীত মানে মাছবিলাক মানে ইমান জনী হৈছিলে, এতিয়া গৰমত মানে উপঙি গৈছে, গেছ হৈ গৈছে, পানীটো বেয়া হৈ গৈছে। বৰষুণ নাই বহুত দিন, তাকে বোলো এইকেইটা ভিডিঅ' আমি দিয়া নাই মানে, গৰমত বনাবলৈ মন নাই যে একদম, সেইটোৱে কথাটো। বাকী আহক এনেকৈ লেটেং পেটেংকৈ আজি ভিডিঅ' এটা বনাই দিছোঁ। এনেই কিবা কিবি দেখাই দিম আৰু ন, কি কৰি আছোঁ ন। ঠিক আছে, ব'লক ভিডিঅ'টো চাই থাকক। এই মোবাইলটোত মানে ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, ইমানেই গৰম হৈ গৈছে মানে, গৰম মানে ইমান হৈ গৈছে, ভিডিঅ' মানে কৰিব পৰা নাই মানে। চব ফ্ৰিজটো আজি ধোৱা হৈ গ'ল, ধুই মেলি পূৰা চিকচিকীয়া চফা কৰি থোৱা আছে। তাৰপিছত কি হ'ল, মোবাইলটোৰ টেম্পাৰেচাৰটো ইমান বাঢ়ি গৈছে এইটো মোবাইলৰ, আপুনি চাওক এই চাওক টেম্পাৰেচাৰ মই চাই আছোঁ, এই চাওক এতিয়া 36 ডিগ্ৰী দেখিছেনে, 36 ডিগ্ৰী। এইফালে চাওক কিমান হৈ গৈছে, মেমৰি এইবিলাক কি দেখাই আছে। ইমানে গৰম হৈ গৈছে নহয়, আপোনাৰ 55 ডিগ্ৰী হৈ গৈছিলে। এতিয়া মই মানে লাষ্টত মোবাইলটো ফ্ৰিজত থৈছে, 39 আকৌ বাঢ়ি গ'ল, উলিয়াই দিছোঁ। এতিয়া মানে মোবাইলটো মানে যে 40 ডিগ্ৰী দেখিছে। এতিয়া মোবাইলটো মই ফ্ৰিজত থৈ পিনে অলপ ঠাণ্ডা কৰিছোঁ মানে, চব এইফালৰ পৰা আইচ হৈ গৈছে। ফ্ৰিজত থৈ দিছোঁ মোবাইলটো, অলপ ঠাণ্ডা হওক, চব থৈ দিওঁ। আজি আমি পুখুৰীত জাল মাৰিছিলোঁ, জাল মাৰোঁতে আমাৰ এইটো মাগুৰ পাইছোঁ। চব যথেষ্ট ডাঙৰ মাগুৰ, ওচৰৰ পৰা দেখাই দিয়া কেমেৰাটো। আচ্ছা, বহুত ডাঙৰ মাগুৰ। এইটো এতিয়া জুখিলোঁ, প্ৰায় 150 গ্ৰাম মান, গোটেইটো তোলা 150 গ্ৰাম মান হৈছে মাগুৰটো। এইটো চাওক, কিন্তু এই পেটত পূৰা কণী আছে মানে, চাওক কণী আছে। এইটো এতিয়া মই খাওঁ নে নাখাওঁ মানে চিন্তা কৰি আছোঁ মানে, এইটো খাওঁ নে মেলি দিওঁ আকৌ, এইটো চিন্তা কৰি আছোঁ। চাওক মাগুৰটো জীয়াই থৈ দিছোঁ, কণী পূৰা কণী আছে এইবিলাক। তো মাগুৰ হয় নে শিঙি হয় সেইটো ধৰিব পৰা নাই, কিন্তু মোৰ মতে এইটো মাগুৰে হয় নিচিনা লাগিছে মানে, আমাৰ লোকেল মাগুৰে হ'ব লাগিব। দেখিছে চাওক মাগুৰ। পাইছো দে, হাই আছে নাই হৈ যাব। সেইটো আজি আমি লাভ পাৰিলোঁ ন, কেইটা 1 2 3 4 5 6 7 চব ঘৰ জেতলা ন। তুমি ৰবিয়ে পাই আছে বোলে। জাল ফাটি শেষ। বেটি এটা এইটো মানে পুৰা খহু লগাইছিলে হয় নাই, সেইটো আছে এইটো খহু লগা 2 3 4 5 6 7 8 9টা হৈ গ'ল ন। ভোট জলকীয়া গছ এটা পকিছে, এইটো অকমান পকিলে এইটো দে। ভোট জলকীয়া লাগি আছে এইবিলাক ন, ঢেৰ লাগি আছে ভোট জলকীয়া। এইটো জলকীয়া আছে ন, এইটো এটা জলকীয়া আছে, এইটো জলকীয়া।
কালি মানে আমাৰ চব কুকুৰা বিকি দিয়া হ'ল মানে প্ৰায় মানে 43টা কুকুৰা বিক্ৰী কৰা হ'ল আৰু আমাৰ 18টামান কুকুৰা আছে। কুকুৰাখিনি বৰ বিশেষ ডাঙৰ হোৱা নাছিলে, সেইকাৰণে মানে সোনকালে বিক্ৰী কৰি দিলোঁ। সেই বিক্ৰী কৰি আপোনাৰ 43টা কুকুৰাত ওজনো বেছি নহ'ল, 27 কেজি হ'ল, 27 কেজি হ'ল। তাকে 360 টকাকৈ বেপাৰীয়ে দিলে। তাকে টকা কিমানখিনি পালে আমাৰ চাণক্যই, চাণক্য এইফালে চোৱা, চাণক্যক কিন্তু পইচাখিনি পালে, ইমানখিনি পইচা এতিয়া কুকুৰা বিক্ৰী কৰি চাণক্যই পালে। তথাপিতো মনটো সিমান ফূৰ্তি নাই, দুখ লাগি আছে। কৈ দিয়ে আকৌ দুখ লাগিছে বহুত। বহুত দুখ লাগি আছে কৈছে, সদায় মানে এই কুকুৰাখিনিৰ লগত খেলি থাকে। আজি এতিয়া মনত পৰিছে নি তোমাৰ কুকুৰাখিনিৰ কাৰণে? নাই পৰা, কালি পৰিছিলে। কালি পৰিছিলে বুলি কৈছে, মনত নাই পৰা। খালি এতিয়া পইচাখিনি, এইখিনি পইচা আৰু এইখিনি পইচা পাইছে, প্ৰায় 10,000 টকা আছে এইফালে সোমাই আছে মানে গোটেইখিনি মিলি দেখোনে 10,000 100 টকামান পাইছা ন। তাৰপিছত আকৌ এতিয়া নতুনকৈ পোৱালি আনিব হেনো। তাৰপিছত ই মানে 50টা আনিম কৈছে কুকুৰা আৰু লোকেল। বহুত যত্ন কৰে মানে ই। তাকে সেইটোৱে কথাটো আৰু আমি আৰু গৰমত দূৰত যাব পৰা নাই ভিডিঅ' বনাবলৈ, ঘৰতে এইবিলাকে আৰু ভিডিঅ' বনাইছে। আজি লাও পাৰিলে ই, সেইবিলাকে আৰু। ঠিক আছে, ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো কি কৰিব? ছাবস্ক্ৰাইব কৰিব। বাই বাই।